वेलकम बैक टू माय चैनल डी ब्लॉग मीडिया। आज आमार ইয়াত অনুষ্ঠিত হৈছে এখনি অসম প্ৰদেশৰ কংগ্ৰেছ সমিতিৰ মিটিং ভাৰত যাত্ৰা অসম আপোনালোকক কি হৈছে তাকে দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব। আপোনালোকক দেখাই আছো কাৰণে এটা যাত্ৰা সংবিধান অৱমাননা হৈছে। এই সংবিধান অৰুণোদয় আঁচনি বৃদ্ধি কৰি অসমৰ মানুহ দেখিছে এতিয়া বৰ্তমান ভাষণ চলি আছে। তেখেতে যেতিয়া অসমত বহুদিন ধৰি মন্ত্ৰী হৈ আছে, সেই মন্ত্ৰী কালত তেখেতে এনে কিছুমান কথা কৈছিল। মুখ্যমন্ত্ৰী আছে আৰু এজন ব্যক্তি আছে, তেখেতে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ক'লে গ্ৰেপ্তাৰ হয় আৰু গ্ৰেপ্তাৰ নকৰিবৰ কাৰণে গ্ৰেপ্তাৰ নহয়। এনেধৰণৰ পদক্ষেপে আমি এই ভাৰত জোড়ো যাত্ৰা আৰু এই ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি হ'ব। বহু নেতা আছে, অগণন নেতা আছে আমাৰ জিতেন্দ্ৰ সিং। এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ৰাস্তাৰ দৃশ্যও। ইয়াত বহুত মানে নাচ গান গায়ন বহুত হৈ আছে, বহুত জনগোষ্ঠী আহিছে। আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ, আহক। দেখিছে আপোনালোকে এতিয়া বৰ্তমান বিহু 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 আদৰণি চলিছে। এয়া দেখিছে আপোনালোকে আদৰণি প্ৰচেষ্টা চলিছে। মানে দেউৰী দেউৰী নাচ মানে দেউৰী আমাৰ গায়ন আমাৰ ভাৰত জোড়ো যাত্ৰাৰ অসমৰ আদৰণি আপোনালোকে দেখিছে আমাৰ শদিয়াৰ। বহুৱা ওলাইছে, আপোনালোকৰ ডাঙৰ চেষ্টা কৰিম বহুৱা।
মৰাণ নৃত্য মৰাণ ডান্স ফ্ৰেণ্ডছ আপোনালোকক যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে সকলোৱে চাই ভাল পাব বুলি আশা কৰিলোঁ ভিডিঅ'টি আপোনালোকে পাৰিলে এটা লাইক কৰি দিব পাৰিলে শ্বেয়াৰ কৰি দিব আৰু আমাৰ মাজত আহিছিল মাধৱ ৰঞ্জন দা যিহেতু ফেমাছ ছিংগাৰ হয় যিটো লুইটো চাহ পৰি দিকৰা খাবৰি খোৱা গানটো গাইছোঁ তেওঁ লগ পাইছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেইখিনিও বাই থেংক ইউ